এইটো ভিডিও শেষলৈ নাচালে আপুনি টকাৰ বিষয়ে এটা ডাঙৰ ভুল বিশ্বাস লৈয়ে থাকিব আৰু এই ভুলটোৱেই আপোনাক দৰিদ্ৰ কৰি ৰাখিছে। আপুনি কেতিয়াবা অনুভৱ কৰিছেনে মাহৰ শেষত টকা শেষ হয় কিন্তু চিন্তা শেষ নহয়, সপোন আছে কিন্তু পকেট খালী। কিন্তু সত্যটো শুনিবলৈ সাজুনে? সঁচা কথা কওঁ, টকাৰ অভাৱ নাই। হয়, আপুনি ঠিক শুনিছে, এই পৃথিৱীত টকা আছে কিন্তু সঠিক মানুহৰ হাতত যায়। প্ৰশ্নটো হৈছে আপুনি সেই মানুহ নে নহয়? টকা এটা ফল আৰু ফল কেতিয়াও নিজে নিজে নাহে। যদি আয় কম মানে ছিষ্টেম ভুল, যদি খৰচ বেছি মানে কণ্ট্ৰল নাই, যদি সপোন ডাঙৰ কিন্তু একশ্যন নাই, ফল শূন্য। এইটো কঠিন কিন্তু সত্য। আগতে আমাৰ দেউতা আইতাৰ সময়ত টকা কম আছিল কিন্তু মান সন্মান বেছি আছিল। তেওঁলোকে কম্পেৰিজন নকৰিছিল, তেওঁলোকে জীৱন জীয়াইছিল। আজিৰ সময়ত ইনষ্টাগ্ৰাম আছে, শ্ব' অফ আছে, ফেক লাইফষ্টাইল আছে আৰু বাস্তৱ জীৱন নাই। সঁচাকৈ কওঁ, আপুনি টকাৰ অভাৱত নহয়, আপুনি ডিচিপ্লিনৰ অভাৱত আছে। আপুনি 5,000 মেনেজ কৰিব নোৱাৰে, 50,000 পালে কি হ'ব? প্ৰব্লেম সলনি নহ'ব, প্ৰব্লেম ডাঙৰ হ'ব, ভৱিষ্যত ভয়ংকৰ হ'ব পাৰে। জব থাকিব কিন্তু ছিকিউৰিটি নাথাকিব, ইনকাম থাকিব কিন্তু পিছ নাথাকিব, কাৰণ মানুহে টকা কমাইছে কিন্তু জীৱন হেৰুৱাইছে। সমাধান আছে আৰু একেবাৰে চিম্পল। নিজৰ খৰচ লিখক, কম্পেৰিজন বন্ধ কৰক, স্কিল শিকক, ডিচিপ্লিন কৰক। এইটো বৰিং লাগিব কিন্তু এইটোৱে কাম কৰে। মনত ৰাখিব, টকা আপোনাৰ প্ৰব্লেম নহয়, আপোনাৰ চিন্তা প্ৰব্লেম। যিদিনাই আপুনি নিজৰ চিন্তা সলনি কৰিব, সেইদিনাই আপোনাৰ জীৱন সলনি হ'ব। আজিৰ পৰা সিদ্ধান্ত লওক, মই টকাৰ পিছত নোযাম, টকা মোৰ পিছত আহিব। লাইক কৰক যদি সঁচা লাগিল, শ্বেয়াৰ কৰক, এজন বন্ধুক FM অসমক ছাবস্ক্ৰাইব কৰক, কাৰণ ইয়াতেই সঁচা কথা কোৱা হয়।